পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। আজি এই ভিডিঅ'টোত এটা বাঘ আৰু এজনী গায়ে এটা সুন্দৰ কাহিনীৰ বিষয়ে ক'ম। কাহিনীটো আৰম্ভ কৰাৰ আগতে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এদিনৰ কথা, এজনী গায়ে ঘাঁহ চৰিবলৈ এখন জংঘললৈ গ'ল। গধূলি সময়ত গাইজনীয়ে দেখিলে এটা বাঘ তাৰ ফালে মনে মনে আহি আছে। গাইজনীয়ে ভয়তে ইফালে সিফালে দৌৰিব ধৰিলে। বাঘেও গাইজনীক ধৰিবলৈ পাছে পাছে দৌৰি গ'ল। গাইজনীয়ে এটা তালাপৰ ভিতৰলৈ সোমাই যায়। বাঘেও গাইজনীয়ে পিছা কৰোঁতে কৰোঁতে সেই তালাপৰ ভিতৰলৈ সোমাই যায়। তালাপটো বেছি দ নাছিল, কিন্তু পানী কম আৰু বোকাৰে আৱৰি আছিল। গাইজনী আৰু বাঘৰ মাজত বেছি দূৰ নাছিল যদিও সিহঁতে একো কৰিব পৰা নাছিল। দুয়ো বোকাত ফচিলে আৰু লাহে লাহে বোকাত ডুবি যাবলৈ ধৰিলে। বাঘে গাইজনীৰ ওচৰত আছিল যদিও একো কৰিব পৰা নাছিল। সিহঁতে লাহে লাহে ডুবি গৈ মাত্ৰ মূৰটোহে ওলাই আছিল। অলপ সময়ৰ পাছত গাইজনীয়ে বাঘক সুধিলে, তোমাৰ গুৰু বা মালিক কোনোবা আছে নেকি? তেতিয়া বাঘে গুজৰি উত্তৰ দিলে, মই জংঘলৰ ৰজা হয়, মোৰ কোনো মালিক নাই, মই নিজে এই জংঘলৰ মালিক হয়। তেতিয়া গাইজনীয়ে ক'লে, কিন্তু সেই শক্তিৰ প্ৰয়োগ ইয়াত কিদৰে কৰিবা? তেতিয়া বাঘে ক'লে, তুমিওতো ফচি আছা আৰু মৰিবলৈ গৈ আছা, তোমাৰ অৱস্থা মোৰ নিচিনাই হৈ আছে। তেতিয়া গাইজনীয়ে হাঁহি ক'লে, একেবাৰে নহয়, মোৰ মালিক গধূলি যেতিয়া ঘৰলৈ আহিব তেতিয়া মোক ঘৰত নাপাব আৰু দৌৰি দৌৰি মোক বিচাৰি ইয়ালৈ আহিবই আৰু এই বোকাৰ পৰা মোক উঠাই লৈ যাব। কিন্তু তোমাক কোনে লৈ যাব? অলপ পিছত সঁচাকৈয়ে এজন ব্যক্তি তালৈ আহিলে আৰু গাইজনীক বোকাৰ পৰা উঠাই ঘৰলৈ লৈ যায়। যোৱাৰ আগতে গাই আৰু মালিক দুয়ো চকুলৈ চোৱাচুৰি কৰিলে, কিয়নো বাঘক বচাবলৈ বিচাৰিলেও বচাব নোৱাৰে, কিয়নো ব্যক্তিজন আৰু গাইজনীৰ জীৱনটো বিপদজনক হ'ব পাৰে। কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, এইটো ভাল কথা, কিন্তু ময়ে সকলো, মোক একো আৱশ্যক নাই, এইবোৰ অহংকাৰ হয়। এনেবোৰ কথা ভাবিব নালাগে, এনেবোৰ কাৰণতে জীৱন ধ্বংস হ'ব পাৰে। ভগৱানে কি ৰূপত আহি আমাক সহায় কৰেহি কোনেও নাজানে। এই ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।